মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ ভৰি গুৰুহা ফটা, হাত ফটা সমস্যা হৈছে নেকি বাৰু? আপোনালোকৰ মাজলৈ লৈ আহিছো এই ভিডিঅ'টোৰ জৰিয়তে এনে এটা বস্তু যিটো বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ এৰাতিৰ ভিতৰতে আপোনালোকৰ গুৰুহা ফটা সমস্যাৰ পৰা একেবাৰে পৰিত্ৰাণ পাব। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে ভৰিকেইটা ভালদৰে চাফা কৰি ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে এটা পাত্ৰত আপোনালোকে সহ্য কৰিব পৰা কুহুমীয়া গৰম পানী ল'ব। তাত এচামুচ বেকিং সোডা দিব আৰু 2 চামুচ নেমু দিব। তাৰ পিছত আপোনালোকে এচামুচ শ্যাম্পু দিব। এই মিশ্ৰণটোত আপোনালোকে 15 পৰা 20 মিনিট আপোনালোকে ভৰিকেইটা বা হাতকেইখন ধুনীয়াকৈ ৰাখি থব। তাৰ পিছত আপোনালোকে যদি ব্ৰাছ আছে, ভৰিত মৰা ব্ৰাছ আছে, ব্ৰাছেৰে ভালদৰে চাফা কৰিব। নাই যদি আপোনালোকে পুৰণা টুথব্ৰাছ আছে যদি ভালদৰে এই ফটাখিনি ভালদৰে চাফা কৰি দিব, যাতে আপোনালোকৰ লেতেৰাবিলাক জমা হৈ নাথাকে। তাৰ পিছত আপোনালোকে এটা গ্লিচাইন আনিব। গ্লিচাইনটো আপোনালোকে ফাৰ্মেচীৰ পৰা আনিব, যাতে আপোনালোকে গ্লিচাইনটো পিয়ৰ পায়। আৰু গ্লিচাইনটো আপোনালোকে ডাইৰেক্ট আপোনালোকে য'ত য'ত ফাটিছে ত'ত লগাব। আৰু গুৰুহা ফাটিছে যদি গুৰুহা ধুনীয়াকৈ লগাব। তাৰ পিছত এযোৰ মোজা পিন্ধি দিব, যাতে আপোনালোকৰ গ্লিচাইনখিনি ভিতৰৰ পৰা ধুনীয়াকৈ সোমাই যায় আৰু ভালদৰে ফাটাবিলাক ভাল হৈ যায়। মোজাযোৰ পিন্ধাৰ পিছত আপোনালোকে ৰাতিপুৱা চাব আপোনালোকৰ গুৰুহা ফটা কিমান পৰিমাণে ভাল হৈ গৈছে। আৰু যদি কম ফাটিছে গুৰুহা বা ভৰি বা হাত, তেতিয়াহ'লে আপোনালোকে তাৰ লগত গ্লিচাইনৰ লগত আপোনালোকে হয় আপোনালোকে গোলাপ জল মিক্স কৰিব পাৰে, নহ'লে বা আপোনালোকে পানী মিক্স কৰি লগাব পাৰে। তেতিয়া চাব আপোনালোকৰ ভৰি ফটা, হাত ফটা একেবাৰে দূৰ হৈ যাব। আৰু কাৰোবাৰ কি হয়, খুব বেছি হাতবিলাক ফফৰা হৈ শুকান হৈ থাকে, ফাটি থাকে। তেখেতসকলে যদি ৰাতি আপোনালোকে লগাব গ্লিচাইন, কিন্তু ৰাতি গ্লিচাইন বা গোলাপ জল মিক্স কৰি এল'ভেৰাৰ লগত মিক্স কৰি লগাব পাৰে হাতত বা ভৰিত। যদি বেছি শুকান হৈ থাকে তেতিয়াহ'লে আপোনালোকে গ্লিচাইন মিক্স কৰি এল'ভেৰা জেলৰ লগত আপোনালোকে ভালদৰে হাতত লগাব পাৰে। তেতিয়াও আপোনালোকৰ ভৰি হাত ফটাৰ পৰা একেবাৰে পৰিত্ৰাণ পাব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে এবাৰ ইউজ কৰি চাব, আপোনালোকৰ ভৰি ফটা, গুৰুহা ফটা সমস্যা একেবাৰে পৰিত্ৰাণ পাব। তো ভিডিঅ'টো ইমানতে আছিল। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।